নমস্কাৰ বন্ধুসকল অসম চৰকাৰৰ এলিমেণ্টাৰী এডুকেশ্যন বিভাগত যি দুটা এডভাৰ্টাইজ ওলাইছে আমি নিশ্চয় সকলোৱে গম পাইছোঁ। এডভাৰ্টাইজ দুটা হ'ল লয়াৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী। এই দুয়োটা এডভাৰ্টাইজত ৰেগুলাৰ পষ্টৰ হয়। ইয়াৰ ভিতৰত আপাৰ প্ৰাইমাৰী লেভেলত 4120টা পষ্ট ওলাইছে। এই 4120টা পষ্টৰ ভিতৰত হিন্দী আৰু এৰাবিক পষ্টটো আছে। আৰু এই হিন্দী আৰু এৰাবিক পষ্টত মাদ্ৰাছা টেট উত্তীৰ্ণ হোৱা কিছুমান প্ৰাৰ্থীকো এপ্লাই কৰাৰ সুযোগ দিছে। গতিকে যদি আপোনালোকে এতিয়ালৈকে এডভাৰ্টাইজ দুটা ভালকৈ দেখা নাই তেন্তে এতিয়াই দেখিব পাৰে। আপাৰ প্ৰাইমাৰী লেভেলৰ 13 আৰু 14 নম্বৰ ক্ৰাইটেৰিয়াত দিয়া আছে 13 নম্বৰ ক্ৰাইটেৰিয়াত দিয়া আছে কেণ্ডিডেট হু হেভ পাছড টেট ফৰ মাদ্ৰাছা ইন FM pre-senior section category only are eligible for the post of Arabic teacher as per GORD notification. They are not eligible for any other post. 14 নম্বৰ যেটো আছে 14 নম্বৰ ক্ৰাইটেৰিয়াত এইটো দিয়া আছে কেণ্ডিডেট হু হেভ পাছড টেট ফৰ মাদ্ৰাছা ইন হিন্দী টিচাৰ assistant teacher category only are eligible for the post of Hindi teacher as per GOP notification. They are not eligible for any other post. গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে মাদ্ৰাছা টেট উত্তীৰ্ণ হোৱা দুটা কেটেগৰী প্ৰি চিনিয়ৰ ছেকশ্যন আৰু যিসকলৰ এৰাবিক আছে আৰু যিসকলৰ হিন্দী আছে তেওঁলোকে এবাৰ ওলোৱা পষ্ট দুটাত এপ্লাই কৰিব পাৰিব। যিসকল মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ DED বা BED কমপ্লিট হৈছে লগতে তেওঁলোকৰ হিন্দী বা এৰাবিক ছাবজেক্ট দুটাৰ ভিতৰত এটা আছিল তেওঁলোকে এই পষ্ট দুটাত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে আকৌ এডভাৰ্টাইজটো ভালকৈ চাওক আৰু তাৰপিছত বুজি এপ্লাই কৰক। জব ৰিলেটেড পষ্টবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে